মোৰ হাতত দুটা ছাগলী পোৱালি আছে ইহঁতৰ বয়স আজি 3-4 দিন মান হৈছে জন্ম হোৱা আৰু ইহঁতক চাই আপোনালোকে ক'ব পাৰিব নেকি যে ইহঁত F1 হয় নে F2 হয় বা কি জাতৰ হয় ইত্যাদি এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বা কথাবোৰ আমি সঘনাই এনিমেল ব্ৰিডিঙত বা এই ছাগলী ফাৰ্মিং আৰু ডেইৰী ফাৰ্মিঙৰ ক্ষেত্ৰখনত দেখি আহিছো আগতে মই দেখিছিলো গাহৰি ক্ষেত্ৰত মানুহে এইটো হেমচায়াৰ F1 বুলি কয় বা কোনোবাই এইটো ইয়ৰ্কশ্বায়াৰ F1 বুলি কয় বা ডিউৰকৰ বুলি কয় আৰু বৰ্তমান বিটেল চিৰহি বয়াৰৰ কথা চলি আছে ছাগলী ক্ষেত্ৰখন এতিয়া কথাটো কৈছে আমি এনিমেলটো দেখি ছাগলীটো দেখিয়ে ক'ব পাৰো বা কাণৰ লেনটো চাই ক'ব পাৰো নে ইয়াতে আৰু বহুত কথা জড়িত হৈ আছে আপোনালোক সকলোৱে বৰ্তমান লাইফষ্টাইলৰ ক্ষেত্ৰত কিছুমান শব্দ খুব সঘনাই শুনি আছে বহুতে নিশ্চয় আপোনালোকক কয় যে আমাৰ তাত F1 আছে বা F2 আছে বিটেলৰ F1 আছে F2 আছে বা অমুক জাতৰ F1 F2 আছে আৰু সেই হিচাপে আপোনালোকে সেই বস্তুটোৰ দামটো বেলেগ বেলেগ ধৰণৰ শুনা পায় বহুতে মোক ইয়াৰ আগতে প্ৰশ্ন কৰিছিলে এই বিষয়ত যে এইবোৰ বস্তু কি হয় আৰু কোনটোক F1 কয় কোনটোক F2 কয় ছাগলী ক্ষেত্ৰখনত বৰ্তমান খুবেই এইটো বস্তু যেহেতুকে বৰ্তমান অসমত ছাগলী এটা ঢৌ আহিছে ছাগলী ফাৰ্মিং কৰা মানুহে খুব ইচ্ছা কৰিছে আগতে গাহৰি ক্ষেত্ৰতো দেখিছিলো আৰু বৰ্তমান ছাগলী ক্ষেত্ৰত দেখিছো বহুতে এই বস্তুটো ব্যৱহাৰ কৰি এটা মাৰ্কেটিং এটা কৰি আহিছে আৰু হেনেকে নাজানাকে আপোনালোকেও চাগে কেতিয়াবা কিছুমান ভুল ডিসিশন লৈ লয় মই নিজৰ যিখিনি এক্সপেৰিয়েন্স আছে তাৰ ওপৰত বেছ কৰি আৰু যিখিনি সাইন্টিফিক নলেজ এই বিষয়টো এই টপিকটোৰ ওপৰত হয় সেই গোটেইখিনি মিলাই আজি এনিমেল ব্ৰিডিঙৰ কিছুমান কথা পাতিম তাৰ ভিতৰত F1 কোনটো হয় F2 কোনটো হয় বা কেনেকৈ আমি F1 F2 পাওঁ এইবোৰ বিষয়ে কথা পাতিম এইটো এটা খুবেই কনফিউজিং টপিক হয় এট টাইমছ বহুতে বস্তুটো ভালকৈ বুজিব নোৱাৰে বা কেতিয়াবা মোৰো এইটো লৈ অলপমান কনফিউজন আছিল আগতে কিন্তু ওভাৰ দ্য টাইম মই দেখিলো যে কোনটো আমাৰ কাৰণে ৰাইট হয় আৰু এইবিলাক আমি কিমান দূৰ গুৰুত্ব দিব লাগে ফাৰ্মখন কৰোঁতে গোটেইখিনি কথা আজি ভিডিঅ'টোত মোটামুটি সৰুকৈ আমি কথাবোৰ কমপ্লেক্স বস্তুটো চিম্পলকৈ বুজিবলৈ চেষ্টা কৰিম হাই গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আজি আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত মই আশা কৰিছো F1 F2 বা এনিমেল ব্ৰিডিঙৰ যিখিনি আমাৰ খুব বেসিক কথা আমি জানিব লাগে সেইখিনি গোটেইখিনি কথা আপোনালোকে বুজি পাব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা খুব ধুনীয়া টপিকৰ ওপৰত কথা পাতো এতিয়া কথা পাতো যে F1 F2 এইবোৰ বস্তু আমি ক'ৰ পৰা প্ৰথম গম পাইছো আৰু কোনে এইবোৰ বস্তু উলাইছিলে সো আমি স্কুলৰ লেভেলত ক্লাছ 6-7 বা 8 মানত আমি বিশেষকৈ পঢ়িছিলো মেন্ডেলিয়ান লজৰ বিষয়ে সো গ্ৰেগৰ মেন্ডেল বুলি এজন মানুহ তেওঁ এই সাইন্টিষ্ট এজনে এই বস্তুটো প্ৰথম আমাৰ যেটো মটৰ আছে পি আমি যেটো খাও মটৰ খোৱা মটৰটো সেইটোৰ ওপৰত এক্সপেৰিমেন্ট কৰি মেন্ডেলিয়ান লজ উলাইছিল য'ত আমি এই F1 F2 বিষয়ে পঢ়িছিলো আৰু তাৰ পৰা আমি কন্টিনিউয়াছলি এই বস্তুটো ওভাৰ দা টাইম প্ৰথমতে প্ল্যান ব্ৰিডিঙত তাৰ এনিমেল ব্ৰিডিঙত পঢ়ি পেলে আজি সময়লৈকে আহিছো আৰু ইয়াৰ ভিতৰত বহুত বস্তু ক্ৰসিং ওভাৰ থাকে বহুত বস্তু মানে তেওঁ এক্সপেৰিমেন্টটো কিছুমান ফেইলিয়াৰ আহিছিল মানুহজন মৰি যোৱাৰ পিছতহে সেই বস্তুটো একচেপ্ট কৰিছিলে ওভাৰঅল গোটেই দুনিয়াখনে এতিয়া কথাটো হ'ল প্ল্যান ব্ৰিডিঙত আমি কি বস্তু কেনেকুৱা ধৰণৰ হয় বস্তুটো মই হেতু অলপ কৰিব বিচাৰিছো সো যেতিয়া আমি দুটা বস্তু ক্ৰসিং ওভাৰ কৰাও মানে দুটা জীৱ ক্ৰসিং ওভাৰ কৰাও তাতে আমি যেনেবা এটা মটৰ লৈছো য'ত এটা দাগ আছে ৰঙা আৰু এটা দাগ নাই মই এক্সাম্পল উদাহৰণ হিচাপে কৈছো এটা পুৰা সেউজীয়া আৰু এটা হালধীয়া দাগ এটা আছে আমি মানদাবেক বুলি ধৰি লৈছো ইহঁতক যদি আমি ক্ৰসিং ওভাৰ কৰাও তেতিয়া এটা সিহঁতৰ পৰা এটা বেলেগ এটা মটৰ এটা জন্ম হয় বা ওলাই তো এই যে আমি কৰালো সেই প্ৰথম যেটো পোৱালি ওলাই বা যেটো মটৰ এটা ওলাইছে প্ৰথম ক্ৰসিং ওভাৰ কৰাতে যেটো আমি গছডাল পালো আমি প্ল্যান বুলি ধৰি লৈছো দুডাল গছ তাৰ পিছত এডাল 3 নম্বৰ গছ ওলাল সেইডালক আমি F1 বুলি কওঁ আৰু এই F1 ডালক যেতিয়া আমি আকৌ সাইড বাই সাইডত আকৌ এটা ক্ৰসিং ওভাৰ কৰি থাকো সেম সিমিলাৰ হিচাপত তাতে যেটো প্ৰথম ফাৰ্স্ট জেনাৰেশনটো যেটো যিডাল গছ ওলাব সেই গছ কিডালক যেতিয়া F1 F2 আমি ক্ৰসিং ওভাৰ কৰাও তেতিয়া F1 ইনটু F1 হৈ F2 হয় এইটো হৈছে প্ল্যান ব্ৰিডিঙৰ কথা এতিয়া এই বস্তুটোকে ফলো কৰি আহি আমি গোটেই জেনেটিক্সটোত আমি আগবাঢ়ি গৈছো ইয়াতে কিছুমান এক্সেপশনছ আছে কিছুমান জায়গাত কিছুমান বস্তু ট্ৰেচবোৰ নেদেখায় তো এনেকৈ যেতিয়া আমি 50% দুটাৰ পৰা আমি মাগাবেগৰ পৰা লৈ আমি এই পোৱালিটো পাওঁ এনেকৈ আমি ধৰি লৈছো তো এতিয়া ইয়াৰ পিছত আমি আকৌ ক্ৰস কৰা আকৌ গৈ থাকে বস্তুটো তললৈ আৰু ইয়াত এটা সময়ত আমি দেখা পাও যে দুইটাৰ ভিতৰত আইদাৰ আমি গোটেই গিটা বাবেক মাকৰ দুইটাৰে 4-5টা ধৰণৰ জেনাৰেশনত বেলেগ বেলেগ ধৰণৰ সিহঁতৰ ট্ৰেটছবোৰ দেখা পাও মানে সিহঁতৰ লক্ষণবোৰ দেখাত একে নিচিনা হয় পোৱালিবোৰৰ মাজত এনেকুৱা ধৰণৰ আমি প্ল্যান ব্ৰিডিঙত দেখিছো সো জেনেটিক্সত সাইন্টিফিক্যালি আমি প্ল্যান ব্ৰিডিঙৰ ক্ষেত্ৰত কি পাইছিলো পেৰেন্ট কি বুলি দেখিছো পেৰেন্টটো বাপেক বুলি দেখিছো মই পেৰেন্ট 1 আৰু ইহঁতৰ মাজত ক্ৰছ হ'ল এটো আমি কথা পাতি আছো প্ল্যান ব্ৰিডিঙৰ কথা মানে আমি স্কুলত পাইছিলো প্ল্যান ব্ৰিডিঙত যে প্ল্যান ব্ৰিডিঙত বাপেক আৰু এফালে আমি P2 মাক বুলি ধৰিলো মাক এই মাক আৰু বাপেকৰ মাজত ক্ৰছ হৈ এটা হ'ল এটুক আমি কলো F
F1 বুলি এইটো হ'ল প্লেন ব্ৰিডিঙৰ কথা যিটো একচুৱেলি সাইন্টিফিকেলি এইটোৱে ফলো কৰি আহিছিলে ইয়াৰ পিছত আমি যদি F2 পাব লাগে তেতিয়া আমি কি কৰিব লাগিব এইফালে এটা সাইডত আমাৰ আৰু এটা ক্ৰসিং ওভাৰ ধৰিছো আমি চলি আছে মই কৰিছো আৰু আপুনি কৰিছে বেলেগকৈ আৰু ইয়াতে আপুনি এনেকে P1 P2 মাগাপেক লৈছে আৰু এনেকে গৈ আপুনি ইয়াতে এটা F1 পালে এতিয়া যেতিয়া আমি ইহতৰ মাজত ক্ৰসিং ওভাৰ কৰাম মানে ইহতক ক্ৰস কৰাম তেতিয়া আমি পাম F2 এইটো আমাক কৈছিলে গ্ৰেগৰ মেন্ডেল নামৰ সাইন্টিষ্ট জনে যেটো আমি স্কুলৰ পৰা কৰি আহিছো ক্লাস 7 8 9 ৰ সময়খিনিৰ পৰা আৰু এইটোকে ওভাৰঅল সাইন্টিফিকেলি ভিডিঅ'ত ফলো কৰে ইয়াতে বহুত ৰুলছ আছে F2 পিছত আকৌ ক্ৰসিং কৰি গৈ এইটো এই ফৰ্মুলাটোত মানে F1 F2 কৰি F1 F1 ক্ৰস কৰিলে F2 পায় এইটো বস্তু ফলো হৈছিলে এতিয়া এনএৰ ভিডিঅ'ত বস্তুটো অলপ বেলেগ হৈছে এনএৰ ভিডিঅ'ত কি হৈছে আমি যেতিয়া এনিমেল ব্ৰিডিংত ধৰি লৈছো ইয়াতে আমাৰ এইটো এটা বিটেলৰ পিওৰ ব্ৰিড মেল বিটেলৰ মেল আৰু এফালে আমাৰ আসাম হিল গোট মই শৰ্টত লিখিছো আসাম হিল গোট ফিমেল বুলি ধৰিছো মানে ফিমেল মাজজনী ইহতৰ মাজত যেতিয়া আমি ক্ৰস কৰাই এটা পোৱালি পাও হেতুক আমি F1 বুলি কও পিওৰ ব্ৰিড বিটেলৰ মেল আৰু পিওৰ ব্ৰিড আসাম হিল গোটৰ মাইকী ছাগলীজনী পাঞ্জাবৰ পৰা মই লৈ আহিলো আহি মই ক্ৰস কৰাই দিলো ঘৰত মোৰ লোকেল ছাগলীজনীৰ লগত কৰাওতে পালো F1 এইটো হ'ল বিটেলৰ F1 ইয়াতে আছে 50% ব্লাড দুইটাৰে এতিয়া যেতিয়া মই F1 ৰ পৰা F2 লৈকে যাব লাগে তেতিয়া মই আকৌ এটা বিটেলৰ মেল লৈ আহিছো আহি মই এই মাইকী পোৱালিজনী হৈছিল যে প্ৰথম F1 টো এজনী ফিমেল হৈছিল ইয়াৰ লগত মই আকৌ এটা বিটেলৰ মেল এটা ক্ৰস কৰাই দিলো কৰাই মই পালো F2 এইটো হ'ল এনএ ভিডিঅ'ৰ কথা মেইনলি তো ফলো হেপে হৈ আছিল বস্তুটো হ'ল ইয়াত যেটো আমি কৰাও বুলি ক'লো এইটো বস্তু ইয়াত এটা বস্তু হ'ল ইয়াত আমি এই বস্তুটো আমি কও একচুয়ালি ব্যাক ক্ৰসিং বুলি BC ব্যাক ক্ৰসিং মানে কি আমি আকৌ ঘুৰি গৈ এটা বিটেলৰ বস্তুটো যে আনিলে ব্লাডটো ইয়াতে নহলে তো আমি এটা কন্টিনিউ কৰি গলে এটা বেলেগ মেল এটা লৈ আকৌ বস্তুটো গুটে বেলেগ হৈ যাব তিনটা জাত আহি যাব ইয়াতে যেহেতুকে আমি আকৌ এটা মেল লৈ আহিছো কমপ্লিটলি ইয়াত কোনো ৰিলেশন নাই এই বাপেক ইউজুয়ালি বাপেকৰ লগত এই মেলটো নতুন এটা মেল ইয়াৰ কোনো ৰিলেশন নাই এই মেলটো অহাৰ লগে লগে এতিয়া আমি F2 পাইছো সিগনিফিকেন্টলি এইটো যদি আমি কন্টিনিউ কৰি যাম ইয়াতে আমি F2 লৈ আহিলো এই F2 পইণ্টটো লৈ আহিলো আহি আকৌ এটা মেল লৈ আহি কৰাওতে মই পিওৰ ব্ৰিড এটা বিটেল লৈ আহিলো কৰাওতে মই F3 পালো এতিয়া মোৰ কনসাৰ্নটো হৈছে অসমত এনেকুৱা কেইখন ফাৰ্ম আছে যোনে ইমান ব্ৰিডিং ৰেকৰ্ডছ ফলো কৰি আহিছে ব্ৰিডিং সময় বহুত লাগে ব্ৰিডিংত আৰু আমাৰ অসমত আমাৰ লোকেল ছাগলীৰ জনসংখ্যা বেছি আছিল গতিকে বেছি আছে আৰু সাধাৰণতে মানুহে ইমান ক্ৰসিংত গুৰুত্ব নিদিয়ে ইমান সাইন্টিফিকেলি ব্ৰিডিং ফাৰ্ম নাই অসমত তো নাথাকিলে এইবোৰ ক্ৰস হৈ এইবিলাক বেলেগ বেলেগ ধৰণৰ মিক্স হৈ যায় তো কনসাৰ্নটো হৈছে যদি আপোনাক কোনবাই F1 বুলি কৈছে বা F2 কৈছে না যিয়ে কৈছে কথাটো হৈ আপুনি সুধিব লাগিব যে ৰেকৰ্ড কোড আছে আপোনাৰ মাকজনী দেখাওক মাইকি পইণ্টৰ মাকজনী দেখাওক বা বাপেকটো দেখাওক বা এটা গোটেই হিষ্ট্ৰীটো দেখাওক মোক ৰেকৰ্ড বুক আছে নে নাই এইবোৰ প্ৰশ্ন কৰা দৰকাৰ আৰু সেইটো হৈহে আমি ছাগলী পাৰচেজ কৰিব লাগে তো আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে কথাটো হ'ল আমি ছাগলীটোৰ এনিমেলটোৰ ৰেকৰ্ড মানে এনিমেলটোৰ ওভাৰঅল হাইট লেন্থ বা বডি ষ্ট্ৰাকচাৰ চাই এনিমেলটোৰ স্কোৰটো চাই বডি ষ্ট্ৰাকচাৰ চাই বা আমি ওভাৰঅল গ্ৰোথটো কেনেকুৱা এনিমেলটো সেইটো চাইহে আমি ফিমেল বা মেল জনি পাৰচেজ কৰিব মেলটো পাৰচেজ কৰিব লাগে ল'ব লাগে এতিয়া মই যদি আপোনালোকে মোৰ পৰা ছাগলী ল'বলৈ আহে বা কোনোবা যদি মোৰ তাত আহে মই এতিয়া কিবা এটা ক্লেইম কৰি নিদিওঁ যে এইটো ব্লেক বেংগলৰ F1 কাৰণ মই নিজেই নাজানো তাৰ পুৰণা হিষ্ট্ৰীটো কি হয় তাক দেখি মই এটা বাছ এষ্টিমেট কৰিছো যে ইয়াৰ তাত ব্লেক বেংগলৰ কিছু পাৰ্চেন্টেজ আছে কিমান পাৰ্চেন্টেজ আছে এইটো মই ক'ব নোৱাৰো দেখি পেলাই সেইটো ধৰিব একদম সেইটোত আমি সাইন্টিষ্ট মানে আমি সেইটো পুৰা লেবৰেটৰীত গৈ তাৰ ব্লাড টেষ্ট কৰি বহুত কিছুমান ওলালে চাগে আমি গম পাম তাৰ কিমান পেটাৰ্ণ আছে কি কথা এইবিলাক বহুত কথা সিমানটো আমি যাবলৈ দৰকাৰ নাই বস্তুটো হৈছে আপোনালোকে যদি ছাগলী ল'বলৈ যাব তেতিয়া আপোনালোকে চাব যে ফিমেল কিজনী ভাল গুণবোৰ আছে নাই যিবিলাক ভাল ফিমেল হ'বলৈ লাগে মই আগতে মোৰ ভিডিঅ'ত কৈ দিছো আইবাটনত আকৌ এৰি দিলো ভিডিঅ'টো তাতে ভাল ফিমেল এজনী ভাল ফিমেলৰ কোনবোৰ গুণ থাকিব লাগে সেইবোৰ বিষয়ে কৈছো সেইখিনি আপোনাৰ ছাগলীটো যেতিয়া আপুনি চাবলৈ গৈছে ফাৰ্মখনত যেতিয়া আপোনাৰ পছন্দ হৈছে সেইটোত আপোনাৰ আছে নে নাই এইটো হৈ গ'ল সেকেন্ড হৈ গ'ল মেলটোত সেই বস্তুবোৰ আছে নাই যিখিনি এটা ভাল মেলত হ'ব লাগে সো আমি ইনব্ৰিডিং হোৱা মেল বা ফিমেল আমি ল'ব নালাগে সেইটো হ'ল প্ৰথম বস্তু যেটো আমি এভয়েড কৰিব লাগে পাৰালৈ কোনবা আপুনি কাবাৰ ল'বলৈ গৈছে আৰু মানুহজনে আপোনাক বেয়া বস্তু দি পেলাই আপোনাক কিবা কিবি কৈ দিলে
সেইটোক যাতে আপোনালোকে ভুল নকৰে আৰু ইনব্ৰিডিং হোৱা বস্তু নলয়। কোনোবাই যদি ক্লেইম কৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰশ্ন সুধিব লাগিব যে এইটো বাপেক আৰু মাকজনী মোক দেখুৱাওক, বা আপুনি যে কৈছে F2 হয়, ইয়াৰ ককাকটো আছে নাই আপোনাৰ তাত বা ফটো আছে নাই, আপুনি মোক দেখুৱাওক যে এইটো মেল আপোনাৰে হয়, আৰু আপুনি যে ইমান কৈছে যে এইটো F1 হয় বা F2 হয়, সেইটো আপোনালোকে প্ৰমাণ দিব লাগিব। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু F1 F2 কি হয় সেই বিষয়ে আজি বুজি পাইছে। মই যিমান পাৰো সহজকৈ বুজোৱাৰ চেষ্টা কৰিছো কম সময়ৰ ভিতৰত, আৰু আপোনালোকে যাতে আগলৈ কনফিউজ নহয় এই বিষয়ত, আৰু কোনোবাই যদি ক্লেইম কৰিছে কিবা এটা F1 বা F2 হয় বুলি, সেইটো যাতে আপোনালোকে চালি জাৰি চাব পাৰে আৰু পাৰচেজ কৰোঁতে জীৱ-জন্তু চিলেকশ্যন কৰোঁতে যাতে ভুল নহয়। আপোনালোকে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যদি ভিডিঅ'টো চাই আছে, আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে, লাইক কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু ফাৰ্মিং হোৱাটছএপ গ্ৰুপবিলাকত শ্বেয়াৰ কৰিব। এইখিনিকে আজি ভিডিঅ'টো সামৰণি মাৰিছো, আৰু কমেণ্ট ছেকশ্যনত জনাব নেক্সট ভিডিঅ' কি বিচাৰিছে। এনেদৰে আমি ফাৰ্মিং এডুকেশ্যনটো অসমত আৰু বৃহৎভাৱে কৰিবলৈ আগবাঢ়ি গৈ আছো, আৰু ফাৰ্মিং কৰি থাকক, আগবাঢ়ি থাকক। বহুত বহুত ধন্যবাদ।